হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ ভালে আছে। মই আজি আপোনালোকৰ আগলৈ বইল মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। ব্ৰইলাৰ মাংস হয় আৰু এইদৰে খাই খুব ভাল লাগে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে আহকচোন চাওঁ মইনো মাংসখিনি কেনেকৈ বনালোঁ। আৰু যোনসকল মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। তেতিয়াহ'লে আহক মাংসখিনি কেনেকৈ বনালোঁ চাওঁ। মই ব্ৰইলাৰ মাংস আধা কেজি লৈছোঁ আৰু ভালদৰে ধুই কৰি পানীখিনি অকণমান টুকি ল'লোঁ। তাৰপিছত দিছোঁ সোৱাদ অনুসৰি নিমখ দিব লাগিব, জালুক দিব লাগিব, সৰু চামুচে এচামুচ হ'ব। তাৰপিছত অকণমান মিঠাতেল ল'ব। মোৰ ওচৰত ঘি নাছিলে কাৰণে মই মিঠাতেলেই দিলোঁ। পৰাপক্ষত আপোনালোকে ঘি ব্যৱহাৰ কৰিব, তেতিয়া খুব ভাল লাগে, বেলেগ এটা টেষ্ট হয়। তাৰপিছত আদা নহৰু পিঁয়াজ মই অকণমান খুন্দি পেলাই 1 চামুচমান দিছোঁ। তাৰপিছত এতিয়া গোটেইখিনি মিক্স কৰি পেলাই মই 2-3 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ দিম মাংসখিনি। এয়া ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া থৈ দিম। 2-3 ঘণ্টা যিমান পাৰে আপোনালোকে থ'ব পাৰে, আৰু যিমানেই দেৰি মেৰিনেট কৰি 3 ঘণ্টা পিছত এয়া মোৰ মাংস ৰেডি হৈ গ'ল বনাবৰ কাৰণে। আপোনালোকে তাতকৈ বেছি সময় বা কম সময়ো ৰাখিব পাৰিব। মোৰ ওচৰত 3 ঘণ্টাই আছিলে, সেইকাৰণে 3 ঘণ্টাৰ পিছত এয়া মাংসখিনি মই বনাবলৈ ৰেডি কৰি ল'লোঁ। তাৰপিছত এইফালে কেৰাহী পাতি দিলোঁ, আধা গিলাচ পানী লৈছোঁ। বিলাহী আৰু আলুৰ লগত বনাম, সেইকাৰণে মই বিলাহী দিছোঁ 2টা এফাল, তাৰপিছত আলু দিছোঁ 2টা। ভালদৰে এতিয়া এইখিনি উতলিব লাগিব। বিলাহীখিনি প্ৰায় 5 মিনিটমান উতলাৰ পিছত এয়া অকণ সিজিছে, আৰু এইদৰে হেতাখনে অকণমান ভাঙি দিছোঁ, আৰু 3 মিনিটমানৰ পিছত ভালদৰে গলি যাব। তাৰপিছত মাংসখিনি বনাব পৰা হৈ যাব। এয়া আৰু 3 মিনিট হৈ গ'ল। তাৰপিছত বিলাহীও ভালদৰে গলি গ'ল। এতিয়া মই ইয়াত মাংসখিনি দি দিব লাগিব। এতিয়া ভালদৰে লৰাই দিম, আৰু জুইটো একেবাৰে হাই ফ্লেমত ৰাখি পেলাই 5 মিনিটৰ কাৰণে ঢাকি দিম সিজিবৰ কাৰণে। এয়া 5 মিনিট হৈ গ'ল, দেখিলেনে কেনেকৈ পানী ওলাই আছে। তাৰপিছত আৰু 5 মিনিটৰ কাৰণে পানীখিনি শুকোৱালৈকে মই ভালদৰে ঢাকি দিম। ঢাকি পেলাই এয়া 5 মিনিট হৈ গ'ল। তাৰপিছত অলপ পানী আছে, প্ৰায়খিনি শুকালে, একদম অকণমান আছে, আৰু 2 মিনিটমান সিজালেই হৈ যাব। হাই ফ্লেমতে ৰাখিছোঁ গেছটো। তাৰপিছত 2 মিনিটৰ পাছত এয়া মাংসৰ পৰা তেল অকণমান ওলালে। তাৰপিছত মই ধনিয়া দি দিছোঁ। এতিয়া ভালদৰে লৰাব লাগিব। ভালদৰে লৰাই 3 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া 3 মিনিটমান হৈ গ'ল। তাৰপিছত মই আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট দিছোঁ 1 চামুচ, ডাঙৰ চামুচে 1 চামুচমানেই দিছোঁ। তাৰপিছত আকৌ অকণমান ভালদৰে লৰাই পেলাই 3 মিনিটমানৰ কাৰণে ঢাকি দিলোঁ। এয়া দেখিছেনে অকণমান লাগি ধৰিছে। এতিয়া মই অকণ পানী দি পেলাই সিজাব লাগিব। পানী মই 3 হেতা দিছোঁ। তাৰপিছত ভালদৰে লৰাই পেলাই ল' ফ্লেমত সিজাব লাগিব মাংসখিনি। আৰু এয়া অকণ শুকালে, শুকোৱাৰ পিছত আকৌ এবাৰ ভালদৰে লৰাই দিম। লৰাই পেলাই এতিয়া আকৌ অকণমান পানী দিম। পানী দি পেলাই ভালদৰে দেখিলেনে মাংসখিনি সিজিলে, আৰু আলুখিনিও প্ৰায় সিজিলে। এতিয়া অকণমান লৰাই দিছোঁ। লৰাই পেলাই এতিয়া ফাইনেল পানী দিব লাগিব। পানীটো আপোনালোকে কিমানটো খাই আন্দাজমতে দিব, আৰু মই ইমানটোৱে দিছোঁ। এতিয়া হাই ফ্লেমত গেছটো দি পেলাই 5 মিনিটৰ কাৰণে সিজাব লাগিব, আৰু আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। 5 মিনিট হৈ গ'ল। পানী অকণমান শুকালে, দেখিছেনে ওপৰলৈ তেল উঠি আহিছে মাংসৰ পৰা। এটা ভোট জলকীয়া দি দিলোঁ। এতিয়া আকৌ অকণমান লৰাই 5 মিনিটৰ কাৰণে ঢাকি দিম। এয়া 5 মিনিট হৈ গ'ল। আমাৰ খাব পৰা হৈ গ'ল আৰু মাংস। আৰু অকণমান শেষত জালুকৰ গুড়ি 1/2 চামুচমান দিছোঁ। আপোনালোকে মাজত পানী যদি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া হৈ গ'ল, মাংস সিজি গ'ল। এতিয়া মই ধনিয়া দিছোঁ। ধনিয়া দি পেলাই গেছটো একেবাৰে অফ কৰি দিলোঁ। লৰাম আৰু 5 মিনিটমান ৰাখি দিম গেছ অফ কৰি।
তাৰপিছত আমাৰ মাংস এয়া ৰেডি হৈ গ'ল। এইদৰে বনাই খাব খুব সোৱাদ লাগে, সেইকাৰণে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ।